Kardom ada birtalong penilisami mirjalin timungpi arjekta birtangton. Matijong ni phai cap ani Phuloni constituency kaparlo Lori Thipi Borsing Ronghang Mining Stadium long Khel Maharan Hawar ke hat LAC level ang dungiti ke paman pon. Labangso sai ke damtang matijong ni phai nar cap ani ada nar cap malong pen pangching panlo. Lapen bangso long hawar ke hat LAC ang kal kaparlo kapre constituency pen gangse football volleyball kabaddi pen chenglo kapre ason sitame pachu ponlo mate chidan ponlo lapen bangso angdung ki tialong ke pathu ke hai atumsi puthot district level angdeng pathu pon thupo pusi nang pachini dun lapen bangso along aluhi aman peng chitong dun lake AACEM kangbura kiling social worker Sabina Tirun P Phuloni Center Municipal Board Chairman Moja Singh Ronghang, Phuloni VDC Chairman Dhuniram Ronghang, BJP Phuloni Mondol President Noren Be, Phuloni Lamps Chairman Bida Singh Rongpi Lapen, Bangso Kiching Pen Kijut Kachipadugdun Abangpho, District Sport Officer Relief Ronghang Pen Chenglong, Ki Ongdun Man Peng Kidon, Atum Chitong Dun Sila Bangso Asai, Along RD Pidun. Phuloni Pen, Arjun Hansi Report, News 18 Diffo. Kukuda do jenona bangkai la price ki jibanchi তিনিদিন ধৰি 8 তাৰিখৰ পৰা আজি 10 তাৰিখলৈকে আমি হাওৰঘাট LAC আণ্ডাৰত খেল মহাৰণ 2.0 আজি সামৰণি সফল সামৰণি আমি কৰা হৈছে মই বিশেষকৈ আজি লৰিং থিপি যিটো ষ্টেডিয়ামত যে স্থানীয় ৰাইজৰ সহায় সহযোগিতা আগবঢ়ালে তেখেতসকলক মই চিৰকৃতজ্ঞ ধন্যবাদ দিছোঁ খুব সুন্দৰভাৱে তেখেতসকলে আমাক সহায় কৰি আজি সফল সামৰণি কৰিছে গতিকে আজি যি টিমে ইয়াত চেম্পিয়ন হ'ল তেখেতসকলে আমি জিলা পৰ্যায়ৰ লেভেলত যাব ধৰক আজি ফুটবলত নমাতি আহিছে বা কাবাডী তেনেকৈ হাওৰঘাট তেখেতসকল ইয়াত কিছুমান ভাল খেলুৱৈসকলক লৈ হাওৰঘাট LACৰ ভাল খেলুৱৈসকলক লৈ এটা টিম বনাই তেখেতসকলে জিলা পৰ্যায়ৰ লেভেলত যাব কি খেল আয়োজন কৰা হৈছে ইয়াত আমাৰ LAC লেভেলত ফুটবল কাবাডী এথলেটিক্স ভলীবলটো সিলেকশন হৈছে ইয়াত ভলীবলো হৈছে তাৰপাছত কাবাডী চেছ আৰু ৰোড সাইক্লিং হৈছে উঠি অহা খেলুৱৈসকলক কি বাৰ্তা প্ৰেৰণ কৰিব কি মেছেজ প্ৰেৰণ কৰিব খুব গুৰুত্বপূৰ্ণ কথা এইটো উঠি অহা প্ৰজন্মক বা খেলুৱৈসকল কাৰণ আগে পিছে আমি ক্ৰীড়া বিভাগ বুলি ক'লেও ধৰক স্কুল লেভেলৰ তেনেকুৱা খেল পাতিছোঁ কিন্তু আমি ইমান ভিতৰলৈকে যোৱা নাছিলোঁ কিন্তু এই খেল মহাৰণে মানে গোটেই গাঁৱে ভূঞে ল'ৰা ছোৱালী গাঁৱৰ গোটেই ভিতৰৰ ল'ৰা ছোৱালীবিলাকো আহি ইয়াত পাৰ্টিচিপেট কৰিছে এইটো MSC লেভেলত যিহেতু আমাৰ কাৰ্বি আংলঙত 17টা MSC আছে ৱেষ্ট কাৰ্বি আংলঙত 9টা গতিকে প্ৰত্যেক সমষ্টিৰ ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালী ইয়াত খেলিবলৈ তেখেতসকলে আগবাঢ়ি আহিছে গতিকে নিশ্চয় ইয়াত আমি টেলেণ্টটো দেখা পাইছোঁ নিশ্চয় এইটো জিলা পৰ্যায়ত যেতিয়া খেলিব তেখেতসকলক আমি সিলেকশন কৰি আমি ষ্টেট লেভেলত আমি পঠিয়াবলৈ চেষ্টা কৰিম জিলা পৰ্যায়ৰ খেল কোনটো ষ্টেডিয়ামত হ'ব লাগে সম্ভৱ আমি ডিফু মেইন ষ্টেডিয়ামতে আমি কাছাই ষ্টেডিয়ামতে ভাবিছোঁ জানুৱাৰী মাহত আৰম্ভ কৰিম প্ৰথম সপ্তাহৰ ভিতৰত